অসমীয়া চলচ্চিত্ৰ জগতত এটা যুগৰ অৱসান ঘটিল। খহি পৰিল অসমৰ এটি নক্ষত্ৰ। অভিভাৱকহীন হৈ পৰিল অসমীয়া চলচ্চিত্ৰ জগত। শোকস্তব্ধ আজি প্ৰতিজন অসমীয়া। শোকত ভাগি পৰিছে প্ৰতিজন শিল্পী কলা কুশলী। গৰ্ব অনুভৱ কৰোঁ যেতিয়া অসমীয়া মানুহবোৰে মানে 70% অসমীয়া মানুহে ভাবে যে মই নিপন গোস্বামীৰ ছোৱালী বুলি। অসমৰ 70% মানুহে মোক নিপন দাৰ জীয়েক বুলি ভাবে। দেখিলে কয় চিটলি অমুক খাম চিটলি নমুক খাম, মাছ খাই ভাল পায় খুব। মাছ খাই ভাল পায় নিপন দাই। চিনিয়ৰ্ছবোৰ নাইকিয়া হৈ গৈছে, গতিকে আমাৰ মানে জুনিয়ৰ্ছবোৰ আমাৰ এনেকুৱা হৈছে যেন আমাৰ কোনো নাইকিয়া হৈ গৈছে, আমি অৰফেন যেন হৈ গৈছোঁ এনেকুৱা লাগে। আমি অভিভাৱকহীন হৈ গৈছোঁ। নাই সঁচাই দুখ প্ৰকাশ কৰিছোঁ আৰু নিপন দাৰ লগত কাম কৰা বহুত স্মৃতিয়ে এইটো সময়ত মোক আমনি কৰিছে। নিপন দাৰ লগত কাম কৰা স্মৃতিয়ে মোক আমনি কৰিছে। আৰু বহুত অপূৰণীয় ক্ষতি, অসমীয়া চলচ্চিত্ৰ উদ্যোগৰ কাৰণে এটা ডাঙৰ ক্ষতি বুলি মই ভাবোঁ। আমাৰ এজন পিতৃহাৰা হ'ল অসমীয়া চলচ্চিত্ৰ। পিতৃহাৰা হৈ গ'ল অসমীয়া চলচ্চিত্ৰ জগত। নিপন গোস্বামীৰ মৃত্যুত টুইটাৰ যোগে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সামাজিক মাধ্যমৰ জৰিয়তে শোক প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিশিষ্ট অভিনেতাজনৰ লগত ককা দেউতা নাতি আৰু হাতী কথা ছবিত কৰা অভিনয়ৰ কথা সোঁৱৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। এক অপূৰণীয় ক্ষতি সাধন কৰিলে। অসমে এগৰাকী নক্ষত্ৰ হেৰুৱালে, অসমে এগৰাকী ৰত্ন হেৰুৱালে, অসমে এগৰাকী মহিৰক হেৰুৱালে। অসমে এগৰাকী নক্ষত্ৰ হেৰুৱালে, অসমে এগৰাকী ৰত্ন হেৰুৱালে, অসমে এগৰাকী মহিৰক হেৰুৱালে। একদম ভাবিব নোৱাৰা এটা কথা, অপূৰণীয় ক্ষতি আমাৰ গোটেই সমগ্ৰ ছবি জগতৰ বাবে। আৰু কেইবা দশক জুৰিও তেওঁ শিশু শিল্পী হিচাপেই আহিছিলে ছবি জগতলৈ। আৰু 65 চনৰ পৰা তেওঁ যিমানখিনি অৱদান দি গ'ল সেইখিনিতো আৰু ক'বই নালাগে। আমি সকলোৱে তেখেতক জীয়াই ৰাখিব লাগিব, তেখেতৰ কৰ্মৰাজিক আমি জীয়াই ৰাখিব লাগিব। কিন্তু আটাইতকৈ দুখ লগা কথা যে তেওঁ ডক্টৰ বেজবৰুৱাখনৰ লগত ইমান ওতঃপ্ৰোতভাৱে তেওঁ জড়িত হৈ আছিল আৰু তেওঁ সমগ্ৰ আৱেগ ঢালি এই কামটো কৰি আছিল। আৰু যদিও মই সম্পূৰ্ণ প্ৰত্যক্ষভাৱে জড়িত নাছিলোঁ, যিহেতু জুবিনে অভিনয় কৰিছিলে, তেওঁ প্ৰতিটো কথাত আৰু মিউজিক কৰিছে, তেওঁ প্ৰতিটো কথাত মোক ফোন কৰে, কাৰণ জুবিনক সদায় ফোনত নাপায়, তেনেকুৱা কথাবোৰৰ কাৰণে সদায় মোক যোগাযোগ কৰে। নিপন মামাই প্ৰতিটো কথাত ফোন কৰিছিল মোক। গতিকে গোটেই কথাবোৰ আৰু তেওঁৰ বহুত আচলতে আশা থাকি গ'ল এই ছবিখনলৈ, সেই কথাটোৱেই খুব বেয়া লাগিছে। আৰু বৰকৈ বেয়া লাগিছে তেওঁ যে ডক্টৰ বেজবৰুৱা 2 ছবিখন মুকলি হোৱা দেখিবলৈ নাপালে। চলচ্চিত্ৰ জগতৰ, অসমৰ চলচ্চিত্ৰ জগতৰ এজন হিৰো আজি আমি হেৰুৱালোঁ। যিজনক হিৰো বুলি কয় সেইজন আছিল নিপন গোস্বামী। আগত আছিলে বিজু ফুকন, এতিয়া গ'ল আমাৰ নিপন দা আমাৰ মাজৰ পৰা হেৰাই গ'ল। কিন্তু তেখেতৰ মই ভাবোঁ তেখেতে যিখিনি আদৰ্শ দেখুৱাই থৈ গৈছিলে, এজন অভিনেতা হিচাপে যিখিনি আদৰ্শগত যিখিনি কথা, তেখেতে সময়ত যিখিনি যেনেকৈ আমি কল টাইম মেইনটেইন কৰে, খুব ভালকৈ থাকে, সুন্দৰকৈ মানুহৰ লগত ব্যৱহাৰ কৰে। নতুন এজন অভিনেতা আহিলেও তেওঁৰ লগত যিখিনি সহযোগিতা আগবঢ়াই, মানে নিপন দাই যিখিনি কামখিনি আগবঢ়াই লৈ গৈছিলে, তেনেকুৱা অকণমান বিৰল তাৰমানে অসমীয়া চলচ্চিত্ৰ জগতত অভিনেতা হিচাপে। সেইখিনিৰ কাৰণে মই শ্ৰদ্ধা কৰোঁ। আৰু নিপন দাই বৰ ভোগালী মানুহ আছিলে, ভোগ কৰি ভাল পাইছিলে। নিপন দা ভোগালী মানুহ আছিল, খাই ভাল পাইছিলে, মাছ খাই ভাল পাইছিলে। তেখেতে মুকলিকৈ কথাখিনি কৈছিলে। বোকাখাটৰ পৰা ময়ে বহুত মাছ আনি পেলাই তেখেতক ভাল মাছ পালে মই বোকাখাটৰ পৰা আনি খুৱাইছিলোঁ। বোকাখাটৰ পৰা মই ভাল মাছ পালে আনি খুৱাইছিলোঁ। বিশিষ্ট অভিনেতাজনৰ মৃত্যুৰ খবৰত শোকস্তব্ধ প্ৰতিজন অসমীয়া। কি ক'ম আৰু পিছত কেতিয়াবা নিশ্চয় বহুত স্মৃতি মানে কি ক'ম আৰু ঘৰুৱা স্মৃতি, এই কালচাৰেল স্মৃতি বহুত সেইকাৰণে গছতে ডাঙৰ শক্তি ৰঙীয়া নিপন দাৰ এটা ডাঙৰ সুকীয়া ব্যক্তিত্ব আছিলে। গতিকে আজি বৰ কষ্ট পাইছোঁ। নিপন গোস্বামী এজন অভিনেতাই নহয়, এক প্ৰতিষ্ঠান। অসমীয়া চলচ্চিত্ৰ জগতৰ আজি এক অপূৰণীয় ক্ষতি। নিউজ ডেস্ক ৰিপৰ্ট, কাৰেণ্ট ট্ৰেণ্ড আছাম।